মই কেতিয়াও হাৰিব নোৱাৰো জিকিম নহলে শিকিম সো এইটো স্লোগান বা এইটো এটা মন্ত্ৰ বুলি ভাবে বা যি বুলি ভাবে আপোনালোকে ভাবিব পাৰে কিন্তু এইটো আপোনালোকৰ মনত সোমোৱাই ল'ব যে মই কেতিয়াও হাৰিব নোৱাৰো জিকিম নহলে শিকিম আমি পাৰ্টিসিপেট কৰিব যিকোনো অনুষ্ঠান হওক খেল হওক তাত পাৰ্টিসিপেট কৰিবৰ কাৰণে আমাৰ ভয় লাগে কাৰণ যদি আমি হাহো মানুহে আমাক কি বুলি ক'ব লজাৰ বুলি ক'ব সো আমি এটা কথা মনত ৰাখিব লাগে আমি কেতিয়াও হাৰিব নোৱাৰো মই হাৰিলেও মই এইটো হাৰা নহয় মই কিবা এটা শিকিছো মই কেনেকৈ হাৰিলো কি কাৰণে হাৰিলো কিবা এখন দৌৰা খেলত মই গলো পাৰ্টিসিপেট কৰিলো তাত মই হাৰিলো কি কাৰণে হাৰিলো মই দৌৰাত ফাৰ্ষ্ট হ'ব লাগিব নেক্সট বাৰ মই যেতিয়া দৌৰিম তেতিয়া দৌৰাত মই ফাৰ্ষ্ট হ'ব লাগিব তেতিয়া মই উইনাৰ হ'ম সো আমি কেতিয়াও নেহাৰো আমি সদায় লাৰ্নাৰ হয় জিকিম নহলে শিকিম উইনাৰ লাৰ্নাৰ নট লজাৰ সো ইংলিশ একেবাৰে নাজানো মই ভুল হ'লে ক্ষমা কৰিব সো জিকি নহওক টাটা বাই বাই